আমি এতিয়া MG মাৰ্ক যাম। পৰিয়াল বুলিবলৈ আমি তিনিজনীয়ে, মা, ভণ্টি আৰু মই। নাজানো বিয়াৰ পিছত যাব পাৰিম নে নাই, সেইকাৰণে ভাবিছোঁ যিমান পাৰোঁ সিমান বিয়াৰ আগতেই ফুৰি লওঁ। আৰু মাকো যিহেতু আমিয়ে ফুৰাব লাগিব, আৰুনো কোনে ফুৰাব নিব। এই ষ্টেচনত কামাখ্যাৰ মানে বাবাবোৰ এতিয়াও আছিল। আমি লাষ্টত গৈছিলোঁ, জুনৰ 30 তাৰিখমানত গৈছিলোঁ আৰু আমি। দেখিবও ধুনীয়া, গছ চছ ৰুই থৈ দিছে আৰু এডাল গছ ৰুইছে ভিতৰত, দেখিব ধুনীয়া আৰু। তাৰপিছত মা আগতে আহি বহি আছে, এয়া মা কথা পাতি আছে আৰু কাৰোবাৰ লগত। বহিব চিট আছিল, খালি আমি গেটৰ ওচৰতে আছিলোঁ যিহেতু, সেইকাৰণে মায়ে থিয় দি থকাৰ কাৰণে এই বাল্টিংটো দেখিছে নহয়, এজন মানুহে দিছে আৰু বহিবৰ কাৰণে। তাৰপিছত ভণ্টি থিয় দি আছে কাৰণে আৰু বাল্টিঙৰ পৰা এখন প্লাষ্টিক ওলাই ভণ্টিকো বহিব দিছে আৰু। তাৰপিছত আমাৰ মাহঁতে সেনেকৈ বহি হাঁহি আছিল। এই পিছফালৰ মানুহজন দেখিছে নহয়, পিংক কালাৰ আৰু হোৱাইট কালাৰ পিন্ধা, তেখেতে আছিল মানুহ। তাৰপিছত উঠিয়ে ভণ্টিক চাহ আৰু চিংৰা খালে আৰু মায়েও খালে। যিহেতু মাৰ ডায়েবেটিছ আছিল, সেইকাৰণে চেনি নিদিয়া চাহ লাগে, সেইটো অৰ্ডাৰ কৰিব পাৰে। IRCTCৰ মানুহৰ যোন আহে মানে এনেকুৱা কেণ্টিন ৰিলেটেড, তাহাঁতক ক'লে মানে অৰ্ডাৰটো লৈ লয় আৰু এইটো গাখীৰ দিয়া চাহ, চেনি নাই আৰু পেনটেকাৰক অৰ্ডাৰ দিব লাগে, মানে পেনটেকাৰ বুলি কয় তেখেতসকলক। জেনেৰেল ডব্বাত গ'লে সমাজ সেৱা কৰাৰ বহুত সুবিধা পায়। এতিয়া এই তলৰ ছিটটো আৰু মিডিল ছিটটো ভণ্টি আৰু মাৰ। তলৰ মানুহকেইজনে মানে ভাত খাব লাগে, সেইকাৰণে তাৰ পৰা আমাৰ মায়ে গুচি পিনে বেলেগৰ ছিটত শুই আছে আৰু ভণ্টি গৈ পিনে ওপৰত শুই আছে আৰু। মায়ে য'ত শুই আছে তাতে বেলেগৰ বেগ এটাও ৰখিব দি থৈ গৈছে মানুহজনীয়ে। তাৰে পিছত মই নিজৰ ছিটতে শুইছোঁ বাৰু ওপৰত। তাৰপিছত আমি গৈ পালোঁ নিউ জলপাইগুৰি আৰু নামিয়ে এইটো দেখিলোঁ আৰু মানুহজন শুই আছে, মৰা নাই দেই। জলপাইগুৰি লিখা অপজিট ছাইডতে গ'লে টেক্সি ষ্টেণ্ডটো পাব গেংটক যোৱা, তাত দাৰ্জিলিঙো যায়। যিহেতু তাত বহুত ব্ৰিজ আছে, যদি ফাৰ্ষ্ট প্লেটফৰ্মত থাকে বন্দে ভাৰতৰ ৱেইটিং এৰিয়া থকা সেইখন ব্ৰিজত উঠিলে ডাইৰেক্ট গেংটকৰ ষ্টেণ্ডটো পাব আৰু। আমি জলপাইগুৰি পালোঁ, তাৰ পৰা এতিয়া যাম। মোৰ কেমেৰাৰ হিৰইন তাইয়ে। भैया कहाँ जाना है? তাৰপিছতে গেংটক এইটো হ'ল টেক্সি ষ্টেণ্ড, একদম ট্ৰেইন ষ্টেচনৰ ওচৰতে লাগি আছে। বাছত যদি যায় আপোনালোকে, তাৰ কাৰণে অলপ 30 টকা দি পিনে যাব লাগিব। বাছ ষ্টপেজ মানে বেলেগত আছে। আৰু টেক্সিত আপোনাৰ আমাৰ 500 টকাকৈ লৈছিল, আৰু ছিজন লৈ ভেৰি কৰে, মানে বেলেগ যদি পিক ছিজন থাকে তেতিয়াহ'লে 700 লয় বুলি কৈছে আৰু। আমি ষ্টেচনতে মম্পিহঁতৰ কাৰণে ৰৈ আছিলোঁ। তাৰপিছত এই গৰুটো আহিল, মাৰ হাতত যিহেতু চুগাৰ ফ্ৰী বিস্কুট আছিল, গৰুটোক চুগাৰ ফ্ৰী বিস্কুট খুৱাই আছে আৰু সি সেনেকৈ মানুহৰ লগত লাগি থাকে আৰু চবৰে লগত লাগি থাকে। মম্পিহঁত অহাৰ পিছত আমি পুৰি খাব গ'লে 50 টকাৰ পুৰি আৰু ঘুগনি। মম্পি এয়া হ'ল চুমুত আগত 2টা, মিডিলত 4টা আৰু পিছফালে 4টা। আমি লাষ্টত 3টা বহিছিলোঁ 4টাৰ পইচা দি। অলপ বহিব দিগদাৰ হ'ব বুলি, ইমানো মেজৰ দিগদাৰ নহয় আৰু। বাছত গ'লে জাৰ্ণিটো লম্বা হয় কাৰণে আমি চুমুতে গৈছিলোঁ। ৰাস্তাত গৈ থাকোঁতে যোনফালে চাই সোনফালে পূৰা সেউজীয়া, চাৰিওফালে সেউজীয়া। গাড়ীবোৰ ইমান ওচৰৰে আহে, একদম খুন্দা মাৰিব যেন লাগে, একদম এক্সপাৰ্ট ড্ৰাইভাৰ লাগে আৰু পূৰা অকোৱা পকোৱা আৰু ৰাস্তাটো। এনেকুৱা শ্বেয়াৰিং গাড়ীত গ'লে 4-5 ঘণ্টা লাগে আৰু, কিন্তু যদি বাছত যোৱা যায় তেতিয়াহ'লে 7 ঘণ্টা 7.5 ঘণ্টা লাগে। আৰু বাছত ভাড়াটোও কম, এনেকুৱা নৰ্মেল বাছত 240 টকামান। আৰু এয়া মাছৰুম বিকি আছে, মাছৰুমৰ মানে দামটো বহুত কম আৰু। আমিও ল'লোঁ মাছৰুম, বেছি লোৱা নাই, 50 টকাৰ ল'লোঁ। 1 কেজি মাছৰুমৰ দাম 100 টকা আৰু। কিন্তু ঘৰত লৈ আহোঁতে বেয়া হৈ গ'ল, বেছি দিন নাথাকে, 4 দিনমান থাকে। ৰাস্তাৰ ছাইডত এনেকৈ তেষ্টা ৰিভাৰটো দেখিব। ইয়াত যিহেতু পাহাৰৰ পৰা আহে আৰু পানীটো, ইমান পানী জম খাই নাথাকে, এইটো পূৰা ভেপাৰ হৈ পিনে উৰি থাকে আৰু দেখিব বৰ ধুনীয়া। এইটো চাই লওকচোন, ৰাস্তাৰ আধা ৰাস্তাত এইটো ছাইডে থাকে আৰু আধা ৰাস্তাত সেইটো ছাইডে থাকে আৰু, মানে চাই ভাল লাগে, ইমান ধুনীয়া। আৰু আমি আধা ৰাস্তাত লাঞ্চ কৰিলোঁ। এয়া 120 ৰুপিছৰ প্লেট, তাৰপিছত চাহৰ 20 টকা আৰু নৰ্মেল ব্ৰেডটো মানে সেই টকা আৰু 25 টকা। কেইদিনমান আগত লেণ্ডশ্লাইড হৈছিল আৰু এইটো চাফা কৰি আছে। তাতে এটা কথা লক্ষ্য কৰিব, তাতে জাম বহুত লাগে, যিহেতু মেক্সিমাম টুৰিষ্ট মানুহে যায় আৰু এই জামত কোনেও কাকো মানে আমাৰ ইয়াৰে দৰে হৰ্ণ বজাই নাথাকে, চব পূৰা শান্তিত বহি থাকে আৰু ইমান বহুত পলাইট তাৰে মানুহবিলাক। আপোনালোকে যদি কেতিয়াবা যাই গম পাব আৰু ইয়াতে কোনো কাকো হৰ্ণ নিদিয়ে, একদম পূৰা নিজৰ নিজৰ জেগাত বহি থাকে। আৰু তাতে মদৰ দোকান মানে চাৰিওফালে পোৱা যায় আৰু, কিন্তু আমাৰ অসমৰ দৰে মদাহী দেখা নাই।
আমি গৈ পিনে এইটো টেক্সি ষ্টেণ্ড, যদি আপোনালোকে ৱেষ্ট বেংগলৰ পৰা গাড়ী লৈ যায় টেক্সি ষ্টেণ্ডৰ পৰা যাব নিদিয়ে, গাড়ী ভাড়া কৰিলেও যাব নিদিয়ে। যদি ছিকিমৰ গাড়ী তেতিয়াহে ডাইৰেক্ট ৰুমত থৈ আহিব। আৰু যিহেতু আমি লাইন গাড়ীত গৈছিলোঁ সেইকাৰণে আমি টেক্সি ষ্টেণ্ডৰ পৰা আৰু 300 ৰুপিজ দি পিনে আমাৰ ৰুমলৈ গাড়ী এখন ল'লোঁ। তাৰে ৰাস্তাবোৰ ইমান চাফা, দেখিছে নহয়, ক'তো এটা প্লাষ্টিকো দেখা নাপাব। মানে টেক্সিবিলাকত পিছত 3টা আৰু আগত এটাই বহায়, 4টাই আৰু তাতছে এটাও বেছি নহয়। গেংটক টাউনৰ বিল্ডিংবোৰ আৰু বিল্ডিংবোৰ ইমানো ষ্টাইলিছ নহয়, পূৰা ষ্ট্ৰেইট আৰু মানে ইমান ডিজাইন চিজাইন নাই আৰু নৰ্মেল টাইপে সেনেকৈ আৰু বিল্ডিংবোৰ দেখিব। 15 মিনিটমান যোৱাৰ পিছত আমি আমাৰ ৰুমটো পালোঁ। ছিকিম পোৱাৰ পিছত মানে চবৰে বেলেগ বেলেগ টেনশ্যন। আমাৰ মাৰ টেনশ্যন আৰু ইয়াতে ফেন আৰু AC বিক্ৰী নহয় বোলে, ইমান ঠাণ্ডা। তাৰপিছত মম্পিৰ টেনশ্যন, ইয়াতে বোলে এইটো মটৰ বিক্ৰী নহয় কাৰণ ইয়াতে পাহাৰৰ পৰাই পানী আহে। এইটো আমাৰ ৰুমটোৰ আৰু একদম চাহ খোৱা যোগাৰ দি দিছে আৰু মানে এইটো কেটলি দিছে, তাৰপিছত একদম কাপ আৰু আমি জাষ্ট চাহ খাবহে লাগে। এয়া মা বহি আছে আৰামত, আহি পাইছোঁ। তাৰপিছত বৰ ধুনীয়া টিভি আছে আৰু 1200 বেছি নহয় ৰুমটো। এয়া বাথৰুম, এই গিজাৰো আছে, গিজাৰটো ভালে চাগে, লাইট জ্বলি আছে দেখোন, ধুনীয়া, ঠিকেই আৰু 1200 ঠিকে পাইছোঁ। গা পা ধুই মানে ফ্ৰেছ হ'লোঁ আৰু এয়া আমাৰ ভনী শুই আছে। তাৰপিছত মা চাওক, এই ৰুমত না ফেন আছে না AC আছে, একো নাই। হ'লে আমি এই মস্ত মতা ব্লেংকেট উৰি আছোঁ, ঠাণ্ডা আছে, বহুত ঠাণ্ডা আছে। আমি অলপ সময় ৰেষ্ট লৈ আমি মাৰ্কেটত যাম আৰু ফুৰিবৰ কাৰণে। আমি এতিয়া MG মাৰ্ক যাম। এইটো মম্পিৰ হাজবেণ্ড, আমি মম্পিৰ লগত মই ক্লাছ 6ৰ পৰা একেলগে পঢ়া। আমি এতিয়া গৈ পিনে তাতে খাই বৈ আহিম আৰু আপোনালোকক দেখাম MG মাৰ্কটো বাৰু। ৰাস্তাত যাওঁতে এইটো মেকুৰী দেখিলোঁ, ইমান ধুনীয়া, এইবিলাক লোকেল মেকুৰী হয়। এই কুকুৰটো আমি আহোঁতে দেখিছোঁ, এইটো ৰাস্তাৰে কুকুৰ হয়। আগত দেখাব পাহৰিলোঁ, ভাবিলোঁ এতিয়া দেখাই দিওঁ, এইটো ৰাস্তাৰে কুকুৰ হয়। আৰু দুও মাক জীয়াকে টুইনিং কৰি আছে, চেম কালাৰ কাপোৰ পিন্ধি কিনে। গোটেই কুঁৱলী একদম দিন আৰু আছে, বগা বগা পৰি আছে পূৰা। 7:30 বাজিল। MG মাৰ্গত যাওঁতে আমি শ্বৰ্টকাট লৈ অৱস্থা নাই, ইমান ষ্টেপ উঠিব লাগে, চবৰে ভাগৰত একদম অৱস্থা বেয়া হৈ গৈছে। ফাইনেলি MG মাৰ্গ পালোঁ, পূৰা ভাগৰ লাগি উঠাইছোঁ অলপমান। এই পূৰা মানুহ বহুত ধুনীয়া, চব মানুহ বহি আছে পূৰা। এয়া আমাৰ ভনী আৰু বাপ্পী ভাগৰ লাগি বহি গৈছে। ইয়াৰ পৰা ষ্টাৰ্টিং, আৰু এইটো হ'ল মহাত্মা গান্ধী, তাৰপিছত এইটো চাফা, ইয়াৰ পৰা ষ্টাৰ্টিং আৰু গোটেই ফুল আছে। আৰু চাহ একাপটো লাগে আমাৰ অসমীয়া মানুহ, এহঁতে চাহ খাই আছে। আৰু এনেকৈ ষ্টাৰ্টিঙৰ পৰা এনেকৈ কিছুমান জন্তু আছে আৰু ফুল চুল আছে। মোৰ মতে ছিকিমত মানে একো ছিজন অফ ছিজন বুলি নাই আৰু চাওকচোন কিমান মানুহ। এতিয়াতো অফ ছিজন বুলি কয়, ছিজন মানে কি আৰু ধৰক যেতিয়া বৰফ পৰিব ইষ্ট ছিকিমত নহ'লে নৰ্থ ছিকিমত যেতিয়া বৰফ পৰিব তেতিয়া মানুহে বেছিকৈ যায়। কিন্তু এতিয়াও এনেকুৱা নহয় যে মানুহ কম আছে, এতিয়াও ঢেৰ মানুহ। মানে MG মাৰ্গত দেখিলে গম পাব কিমান মানুহ। আৰু সাধাৰণতে জুন জুলাইত বৰফ নাথাকে কাৰণে অফ ছিজন বুলি কয় আৰু, কিন্তু ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰীতো বন্ধ থাকে, তেতিয়া আৰু বহুত বৰফ পৰে, সেইকাৰণে তেতিয়াও অফ ছিজন বুলি কয়। আৰু ইমান বৰফততো যাব নোৱাৰে, বন্ধ কৰি দিয়ে তাৰে চাব লগা জেগাবোৰ। পূৰা চাফা আৰু এই ৰিয়েল ফুল চব ইমান ধুনীয়া। আৰু এই ডাষ্টবিন, চবে ডাষ্টবিনত পেলাই বস্তু, একদম লেতেৰা নহয়। মায়ে মৰমৰ সৰু জীয়েক ফটো মাৰি আছে। তাৰে লোকেল মানুহে বহুত নিয়ম মানে, এই ছাইডৰ ৰাস্তাটোত গাড়ী যোৱা আৰু এইফালৰ ৰাস্তাটো ৱাকিং জ'ন। মানে মানুহ চাওকচোন, এইফালে মানুহ নাযায়, ৱাকিং জ'ন মানে ৱাকিং জ'নতে। আমাৰতো এনেকুৱা নহয়, অলপ যদি ভিৰ লাগে ইফালে কৰা যায়, কিন্তু তাত সেনেকুৱা নহয়। এতিয়া যদি টেক্সিত 4টা মানুহ তেতিয়াহ'লে 4টাই নিব। আমাৰ ইয়াতে ধৰক ঠেলি হেঁচি হ'লেও এটা বেছি নিব, কিন্তু তাত নিনিয়ে। আৰু এনেকৈ গিফ্ট শ্বপবোৰ আছে আৰু তাৰ পৰা ল'ব পাৰে, কিন্তু বহুত দাম। আৰু এনেকৈ লাক্সাৰী দোকানবোৰো আছে, কিন্তু আমি একো চোৱা নাই, সেইবোৰ কিনাও নাই। তাৰে মানুহবোৰ ইমান ধুনীয়া, দেখিলে মানে ভাল লাগে। হা হয় নেকি? শিলৰ বক্সিলা শিল আন লাগছে। এইটো গেংটকৰ ঘূৰা শেষ মানে, তাৰপিছত নাই আৰু। MG মাৰ্গত এখন বৰ ডাঙৰ চাইনিজ ৰেষ্টুৰেণ্ট,
দেখিব বৰ ধুনীয়া বাহিৰৰ পৰা। ছিকিম গৈ ম'ম' নাখালে কি খাম আৰু, এয়া ম'ম' ইমান টেষ্টি। সেইটো ম'ম' খাই আমাৰ অসমৰ ম'ম'টো ম'ম' নহয় যেনে ফিল হ'ব, তাৰে টেষ্টটো বহুত বেলেগ। আৰু তাৰে মানুহবোৰ চাওকচোন ইমান ধুনীয়া, দোকানীবিলাকো ধুনীয়া, মানে চব নেপালী হয়। আমি ভুটীয়া মানুহ নেদেখিলোঁ, মানে ধৰিবও নোৱাৰোঁ চাগে আৰু সেইকাৰণে। আমি চালোঁ MG মাৰ্ক, তাৰপিছত আমি যাম এতিয়া ৰুমত যাম। ৰুমত যাই পিনে কালি ৰাতিপুৱা উঠিব লাগিব 7টা মানত। বাকী কালি দেখাই আছোঁ আমি, এতিয়ালৈ বাই বাই। গুড নাইট। অসমত ডিচেম্বৰ জানুৱাৰীত যেনেকৈ কুঁৱলী পৰে, জুন জুলাইত তেনেকৈ কুঁৱলী পৰি আছে। তাতে মানে গৰমৰ ছিজন নাহে, সেইকাৰণে মানুহবোৰ ইমান বগা বগা। আৰু এইটো ভিডিঅ' আজি ইয়াতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'টোত দেখাম নাথুলা আৰু বেলেগ জেগাবোৰ আৰু। ধন্যবাদ।